নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো ভালেই আছোঁ। আৰু আজি এইটো মোৰ ছেকেণ্ড ভ্লগ হয়। আপোনালোকে মোৰ ফাৰ্ষ্ট ভ্লগটো সকলোৱে মৰম চেনেহেৰে আদৰি লৈছে, তাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আজি 2023 বৰ্ষৰ 1 তাৰিখ 1 জানুৱাৰী, আজি নতুন বৰ্ষৰ আগমন ঘটিছে। গতিকে সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ নতুন বৰ্ষৰ শুভকামনা যাচিলোঁ আৰু আশা কৰিছোঁ সকলোৱে সুস্থ থাকক, ভালে থাকক, সুখত থাকক, এয়াই মোৰ কামনা। আৰু আজি এই ভিডিঅ'টো মই বৰ্তমান ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু আজি গৈ আছোঁ মানাছ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আজি আমাৰ ঘৰলৈ আলহী আহিব, সকলোবিলাক দেখুৱাই থাকিম, তো চাই থাকক। তো এতিয়া মানে আহিছোঁ পাকঘৰলৈ আৰু দেখুৱাই আছোঁ কি হৈ আছে। মায়ে মানে কি বনাই আছে? এইটো টেকেলি পিঠা পিঠা হৈ গ'ল। আমাৰ মানে এতিয়া এই ভেদাইলতা কুটি আছে পুৰা। মানে গাইজ, মই পাকঘৰৰ পৰা ওলাই পেলাই এতিয়া চাব পাৰে পদূলি আহি পাইছোঁ। আলহী ৰখি আছোঁ। আপোনালোকক মই আগতীয়াকৈ কৈ থৈছোঁ আলহী আহিব আৰু আপোনালোককো দেখাই আছোঁ। সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই যাওক। এতিয়া মানে গাইজ আলহী আহি পালে আৰু চাহ তাহ দিলোঁ আৰু এতিয়া মানে মানাছ যাব লাগে। মই পুতুককৈ ৰেডি হৈ লওঁ, ৰ'ব। तेरा तो गेम बजाना पड़ेगा। রেডি একদম। এতিয়া আমি বেকী নদীৰ ওচৰৰ পৰা ওলাই এটা বেলেগ ঠাইলৈ আহিলোঁ আৰু ইয়াতো চাব পাৰে ধুনীয়া সেউজীয়া পৰিৱেশ। এয়া মানাছতে উঠা কিছুমান ফটো। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব। ধন্যবাদ।